বহ মই টিকটটো কাটি পেলাই লৈ আহোঁ অঁ দেৰি নকৰিবি অঁ সোনকালে আহি আছোঁ অঁ ৰেলখন বা কিমান সময়ত আছে কোনোবা আছে নেকি অকণমান মাত দিব নেকি বাৰু দেউতা আপুনি ইয়াত বহি আছে অথনিৰ পৰা মই ছোৱালী ঘৰলৈ যাম বঙাইগাঁৱলৈ ল'ৰাই টিকেট কাটিবলৈ কৈছে অহাই নাই ইয়াতে বহি আছোঁ অঁ এতিয়াতো সন্ধিয়া লাগি গৈছে অঁ হয় নেকি অঁ তুমি কোন ন মই ইয়াতে থাকোঁ অঁ হয় নেকি অঁ ল'ৰাক সোনকালে মাতি দিবাচোন অঁ অঁ ঠিক দেই অঁ ক'বা মই বৰ অশান্তি পাইছোঁ বুলি অঁ কেনেকৈ পুতেক এইবিলাক বাপেকক এৰি থৈ গুচি গৈছে তিনি ৰাস্তাত বহুত দুখ লাগে না বহুত দুখ লাগে প্ৰভু মাৰি নিয়া প্ৰভু কিয় ৰাখিছা আমাৰ দৰে আৱৰ্জনাবিলাক মাৰি নিয়া প্ৰভু দেউতা আপুনি কান্দি আছে দেউতা আপুনি কান্দি আছে কিয় কান্দিছে কোন দেউতা কোনে মাতিছে আজি বহু বছৰ ধৰি আপোনাক ইয়াতে দেখি আছোঁ আজি আপুনি কান্দি আছে আপোনাৰ পৰিচয়টো কওকচোন মানে ঘৰ ক'ত পৰিচয় জানি কি কৰিবা আমি এনেকে আৱৰ্জনা হৈ থাকিব লাগিব নাকান্দিবচোন ভাল পালোঁ সুধিলা যে ভাল পালোঁ মোৰ ল'ৰা টিকেট কাটিবলৈ যোৱা আজি 3 বছৰ হ'ল টিকেট কাটি অহাই নাই মই ইয়াতেই ৰৈ আছোঁ ল'ৰাই টিকেট কাটি আহিব মোক ছোৱালী ঘৰলৈ লৈ যাব কথা এটা কওঁ আই বোপাইক চিনি পাবলৈ শিকিবা আই বোপাই আৱৰ্জনা নহয় বুঢ়া হ'লেও আই বোপাই আৱৰ্জনা বুলি নেভাবিবা আই বোপাইক পুতৌ কৰিবা ঈশ্বৰে মংগল কৰিব